मानास हाग्रानि साखाथियाव थानाय दावराय जंगल रेजर्टआव दिनै बिपिएफ दलनि आदिवासी सेल कमिटि दाफुंदों। बाक्सानि मानास हाग्रामानि साखाथियाव थानाय दावराय जंगल रेजर्टआव आदिवासी सेल कमिटिखौ दाफुंनाय जायो। सालबारि जिल्ला बिपिएफ दलनि नेहाथारि प्रवीण दास, मथनगुरि ब्लक कमिटि बिपिएफनि आफादगिरि अमर सिंह बसुमतारी, सालबारि ब्लक कमिटि बिपिएफनि आफादगिरि राजु बसुमतारी, सालबारि जिल्ला कमिटिनि आफादनि आफादगिरि बिरसिं गयारी आरो दलनि माखासे बिबानगिरिफ्राबो बाहागो लादों। मिथिनाय बादिब्ला दिनै सा 15 सोद्रोमाफोरखौ लाफानानै आदिवासी सेल दाफुंनाय जायो। बे हाबाफारियाव गोजौ सोलोंथाइ गोनां आरो जाखांफुनाय लाइमोनफोरा आवगायबोदों आरो आदिवासी सेल दाफुंनो मोननानै गोजोनदों होनना फोरमायो सालबारि जिल्ला कमिटि बिपिएफनि नेहाथारि प्रवीण दासा। আজি বিপিএফ দলৰ আদিবাসী চেল আজি নতুনকৈ নৱনিৰ্মিত গঠন হ'ল আৰু আমি এই পদটোলৈ আমি যথেষ্ট সুখী আৰু আমি একচেপ্ট কৰিছোঁ। কাৰণ আগন্তুক দিনত আদিবাসীসকলক হয়তো আগন্তুক যিটো চৰকাৰ চলি আছে যিটো তেনেধৰণৰ গুৰুত্ব দিয়া নাছিলে, যাৰ কাৰণে এইটো বাধ্যতা হৈ গ'ল আমি ইনিচিয়েটিভ লোৱাৰ কাৰণে। আৰু আমি ধন্যবাদ জনাইছোঁ বিপিএফৰ কৰ্মকৰ্তাক, যাতে আমাৰ আদিবাসী সমাজত তেনেধৰণৰ চেল গঠন কৰিছে, যাতে যিকোনো ব্যক্তিয়ে এই যিটো ডেভেলপমেণ্টৰ পৰা যাতে বঞ্চিত হৈ নাযায়, তাৰ কাৰণে এটা ভাল ইনিচিয়েটিভ হৈছে। আৰু সমগ্ৰ কৰ্মকৰ্তাসকলক আজিৰ দিনটোৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু আমাক এই কাম কৰাৰ সুবিধা দিয়াৰ কাৰণে আমি সভাপতি সম্পাদক দুয়ে সৌভাগ্যক্ৰমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰেছিডেণ্ট মোক দিয়া হৈছে আৰু ছেক্ৰেটাৰী ৰঞ্জন মাহাতো। হয়, আজি নিজকে বহুত গৌৰৱ অনুভৱ ফিলিং কৰি আছোঁ, কাৰণ BTCৰ যোনটো আজি আদিবাসী চেল এটা নামাকৰণ দি আজি গঠন কৰা হ'ল, সেই গঠনত মই ছেক্ৰেটাৰী হিচাপে মোক দিয়া হ'ল। আৰু আমাক সেইকাৰণে আমি মানে ভাল লাগিছে, কাৰণ আমাৰ আদিবাসীৰ মাজত বহুতটা প্ৰব্লেম আছে আৰু সেই প্ৰব্লেমলৈ যোনটো ৰুলিং গভৰ্ণমেণ্ট আজিলৈকে কোনো পদক্ষেপ লোৱা নাই। সেইকাৰণে আমি উঠি অহা যুৱ আমি বিপিএফ দলক সমৰ্থন কৰিছোঁ আৰু আমিও দেখাব খোজোঁ যে আদিবাসী মানুহবোৰ পিছপৰা আজিলৈকে হোৱা নাই আৰু আমি ভাল কাম কৰি আজি বিপিএফ দলক আমি আগুৱাই লোৱাৰ কাৰণে আমি চেষ্টা কৰিম। আজি আমাৰ বিপিএফ দলৰ যিটো নীতি আদৰ্শ BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী মানুহক লৈ কেনে বিপিএফ দল। সেই হিচাপে আমি বিপিএফ দলে চেণ্ট্ৰেলত আদিবাসী চেল, মাইনৰিটি চেল, গোৰ্খা চেল, ৰাজবংশী চেল, এনেকৈ বিভিন্ন চেল কেন্দ্ৰীয়ভাৱে আছে আৰু সেই অনুসাৰে আমাৰ জিলাবোৰতো সেই চেলবোৰ অলৰেডি হৈ গৈছে। কিন্তু আমি সালবাৰী জিলা হিচাপে আগতেই কৰিব লাগিছিলে, বিভিন্ন ৰাজনৈতিক সমস্যাৰ কাৰণে, ঘাত প্ৰতিঘাতৰ কাৰণে আমি ইমান দিনে কৰিব পৰা নাছিলোঁ। আজি সালবাৰী জিলাত যিহেতু ইয়াত আদিবাসী মানুহ গোটেই জিলাটো সিঁচৰিত হৈ থকা নাই, কেইটামান প্ৰাইমাৰীতহে আমাৰ আদিবাসী ভাইসকল আছে। গতিকে আমি সালবাৰী জিলাৰ সভাপতি মহোদয়ৰ নেতৃত্বত আমি সিদ্ধান্ত লৈছোঁ যে আমি ইয়াত ব্লক হিচাপেই কৰিম। কাৰণ কিয়, আপোনাৰ 2-3টা প্ৰাইমাৰী অলপ অলপকৈ আছে, আমি এতিয়া প্ৰাইমাৰী হিচাপেও কৰিব নোৱাৰোঁ, এই অসুবিধা আহি যায়, সাংগঠনিক অসুবিধা। সেইকাৰণে আমি ব্লক হিচাপে আজি সালবাৰী ব্লক আদিবাসী চেল গঠন কৰিলোঁ। তাৰে সুন্দৰ শিক্ষিত একদম নজোৱান ল'ৰাসকল আগবাঢ়ি আহিছে, আমি খুব গঠন কৰি সুখী হৈছোঁ। আমি ভাবিছোঁ তেওঁলোকৰ যিখিনি কাম কৰাৰ স্পৃহা সেইখিনি যথেষ্ট আছে আৰু আদিবাসী সমাজত আমাৰ দলৰ নীতি আদৰ্শ তেওঁলোকৰ কমিটিৰ জৰিয়তে তেওঁলোকে লৈ যাব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু সেই হিচাপে ইয়াৰে এজন শিক্ষিত যুৱক বিকাশ বৰাই, তেখেতক সৰ্বসন্মতিক্ৰমে আমি সভাপতি নিৰ্বাচিত কৰিছোঁ আৰু সাধাৰণ সম্পাদক ৰঞ্জন মাহাতো তেখেতক সাধাৰণ সম্পাদকৰ দায়িত্ব দি কেনে আমি
কিমানজনী হ'ল 15জনীয়া এটা কমিটি আমি কৰিছোঁ আৰু সংবিধান হিচাপে আৰু তেওঁলোকে কাৰ্যকৰী সদস্যসকল লৈ ল'ব আৰু সাংগঠনিক সম্পাদক তেওঁলোকৰ সুবিধা মতে আৰু 2-4জন বঢ়াই ল'ব যে সেইখিনি তেওঁলোকে কৰিব আমাৰ জিলা সভাপতিয়ে পূৰ্ণ কৰ্তৃত্ব দিছে আজিৰ সভাত গতিকে মই ভাবিছোঁ যে অহা আগন্তুক 2024ৰ যিটো লোকসভা ইলেকশ্যন এই লোকসভা ইলেকশ্যনত আমাৰ হালবাৰী জিলা হিচাপে এই আদিবাসী ভাইসকলে যেনেকৈ কমিটি গঠন কৰি তেওঁলোকৰ মানে সম্প্ৰদায়ৰ মাজত তৎপৰতা বৃদ্ধি কৰাৰ এটা দায়িত্ব লৈছে আমি ভাবিছোঁ আগন্তুক 2024ৰ ইলেকশ্যনত আমি হালবাৰী জিলা হিচাপে BPF দলে সবাতোকৈ বেছি ভোট আমি সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম আৰু 25ত যিটো MCL ইলেকশ্যন পৰিষদীয় ইলেকশ্যন এই ইলেকশ্যনত হালবাৰী জিলা হিচাপে দুটা সমষ্টি আছে আপোনালোকে জানে মথনগুৰি আৰু হালবাৰী অলৰেডি হালবাৰী ৰাইজে আমাক এইটো আশীৰ্বাদ হিচাপে দিছে আৰু সেইটো থাকিব তেনেকৈ আমাক আকৌ আশীৰ্বাদ কৰিব লগতে মথনগুৰি আমাৰ পৰা বিজেপিয়ে কাঢ়ি লৈছে এইবাৰ কিন্তু মথনগুৰি আমি বিজেপিৰ পৰা বিপুল ভোটত কাঢ়ি লৈ যে আহিম এইটোৰ ইংগিত মানে ৰাইজে দিছে গতিকে নিশ্চিতভাৱে আমি হালবাৰী জিলা 2টা আসনেই পাম বহুত বহুত ধন্যবাদ नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो अब्ला नोंथांनि थाखाय गोजोनथाव खौरां नोंथांनि थाखाय दं SI निउर' थेरापि सेन्टार बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन ট্ৰিটমেণ্ট পাইছোঁ লগে লগে মোৰ মানে শৰীৰটো মানে একদম ফ্ৰী হৈ গৈছে খোজ কৰাত খুব অসুবিধা আছিলে চাইডটো মোৰ একেবাৰে মানে বহুত বেয়া আছিলে মানে খোজকাঢ়িব মানে ভালকৈ পৰা নাছিলোঁ ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो SI निउर' थेरापि सेन्टारा चिरांनि बेंटल सापागुरियाव दं बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन